তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মোৰ মাত্ৰ নহয় আপোনালোক সকলোৰে মানে বহুত দিনৰ মূৰত আজি এটা লং ভিডিঅ' ডালিম বুলি ভাবিছোঁ। মানে এতিয়া মইনাপুখুৰীত যাম, মানে 12:30মান বাজিছে। এতিয়াহে পাগল নিচিনা হৈছোঁ, মানে তেতিয়াৰ পৰা মানে নাযাকে এতিয়াহে যাম, মানে গাড়ীত যাম। তো কি হয় ব্লগটো আজি গাইজ, মানে বেলেগে ৰিটাৰ্ণ হৈ থকা টাইমত আমি মানে চাই আছোঁ, মানে ইমান বিজি মানুহ আমি কি ক'ম আৰু, মানে বেলেগ আৰু একেবাৰে এতিয়াহে চাইছোঁ 1টা বাজিছে প্ৰায়। আৰু গাড়ীখন চাব নেকি? চাওক এইখন গেছ গাড়ী অৱস্থা নাই, হ'লেও এইখনতে যাম আৰু কি আছে ন, নে কি? গাছ এমলেট জৰুৰী আধা ঘণ্টা উঠি কিনে আমি এমলেট লৈ আছো। গাছ মানে বেলেগক দেখি অলপ লাজ লাগছে। আমাৰ গাড়ীৰ এইটো চাওকচোন, মালটোৱে নাই, মালটোৱে নাই। তাকো আমাৰ নহয়, গোটেই বেলেগৰ। दादा क्यों रुकवा दिया है तुमने गाड़ी? हमारी गाड़ी ही से चलता है क्या? मानुए मानुए गाइस, मानुए मानु सब। अरे बाहर का भालो है बाहर পানীয়ে নাই চোন। ৰিটাৰ্ণ হৈ আছে আৰু আমি দুটাই ই আৰু মই যাই আছোঁ। একো নাই, আমি অলপমান ইউনিক যে, সেইকাৰণে ইমান মানুহ। শম্ভু চাওক গাইজ, গাড়ী ইমান এই তলৰ পৰা একদম যাব আছে, এতিয়া পাৱাই নাই। গাড়ী চাই গেছ দিছ ইজ মইনাপুখুৰী গাইজ, দিছ ইজ চাওক ভালকে। কিন্তু মই মেইন মন্দিৰটো ইয়াতে নহয়, এই ওপৰত আছে একদম মেইন মন্দিৰটো। সেইটো এটা মন্দিৰ এটা তলতে আছে। ওম নমঃ শিৱায়, it's a মন্দিৰ guys। বাস ফাইনালি হৈ গেল আমাৰ পূজা। কি কৰিবি মইনাপুখুৰী কৈছে, এইটো মইনাপুখুৰী আৰু এইটো মন্দিৰ। বলক এতিয়া পূজা চূজা কৰোঁ ইয়াতে আৰু যাব লাগে, দেৰি হৈছে বহুত। চলো।